নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো বাচ্চাৰ মূৰটো কেনেকৈ ৰাউণ্ড কৰিব পাৰি। কিছুমান বাচ্চাৰ মূৰটো খুব বেছি এটা সাইড চেপেটা হৈ যায়, কিছুমানৰ পাছফালটো চেপেটা হৈ যায়, কিছুমানৰ এইটো সাইড হয়, কিছুমানৰ বুট সাইড চেপেটা হৈ মাজৰখিনি জুঙা হৈ যায় ন, তেনেকুৱা বহুত প্ৰব্লেম হয় কিছুমান বেবি। গতিকে সেইটো নহবৰ কাৰণে মই কেইটামান আপোনালোকৰ লগত টিপছ শ্বেয়াৰ কৰিম, লগতে মই মোৰ ল'ৰাটোৰ মূৰটো কেনেকুৱা সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব। যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো দবাব যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায়। চ' পলম নকৰি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। এয়া চাওক তাৰ চুলিখিনিৰে ভৰপূৰ মূৰটো, আৰু ইয়াৰ মূৰটো মানে খুব ধুনীয়া ৰাউণ্ড শ্বেপ। গতিকে এয়া চাওকচোন, আৰু মই এতিয়া ইয়াৰ চুলিখিনি ৰাখিছোঁ, আৰু এই চুলিখিনি মই ইয়াৰ 3 ইয়াৰ্ছ হোৱালৈকে ৰাখিম। 3 ইয়াৰ্ছত ইয়াৰ চুলিখিনি মই ঘূৰাই দিম। এয়া চাওক, যিহেতু মই আপোনালোকক ভিডিঅ'ত দেখালোৱে মোৰ ল'ৰাটোৰ মূৰটো, গতিকে মই যিখিনি এপ্লাই কৰিছিলোঁ সেইখিনি টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিহেতু মোৰ বেবিটোৰ কথাটো এতিয়া সকলোৱে সোধে, কাৰণ মই মোৰ বেবিটোৰ মূৰটো খুব বেছি ৰাউণ্ড কৰি দিলোঁ। বহুতখিনি মানে চেষ্টাৰ ফলত ৰাউণ্ড হয়, গতিকে আপোনালোকেও সেইখিনি কৰিব। খুব বেছি একো কষ্ট নহয়, জাষ্ট মানে আপোনালোকে কেইটামান কথা মন দিলে আপোনালোকৰ বেবিটোৰ মূৰটো খুব ধুনীয়া গোল হৈ পৰিব, আৰু সকলো মানুহৰ মানে চকুত পৰি যাব ন, ৰাউণ্ড শ্বেপৰ মূৰ হ'লে বহুত ভাল দেখি ন। 1 নম্বৰ টিপটো হৈছে আপোনালোকে আপোনালোকৰ বেবিটোক বুট ছাইডত গাখীৰ খুৱাব, কাৰণ এটা ছাইডত যদি গাখীৰ খোৱা হয় তেতিয়াহ'লে এটা ছাইড চেপেটা হৈ এটা ছাইড উঠি থাকে। গতিকে বুট ছাইডত 15 মিনিটছ নহ'লে 10 মিনিটছ দুইটা ছাইডৰ ব্ৰেষ্ট খুৱাবলৈ ট্ৰাই কৰিব, কাৰণ কিয় দুইটা ছাইডৰ গাখীৰটো খুৱালে মাকৰ ক্ষেত্ৰতো বহুত ভাল হয়, লগতে বেবিটোৰ মূৰটো খুব বেছি ধুনীয়া হৈ যায়। গতিকে বুট ছাইডৰ গাখীৰ খুৱাবলৈ আপোনালোকে যত্ন কৰিব। টিপ নম্বৰ 2টো হৈছে আপোনালোকে আপোনালোকৰ বেবিটো যদি শুই থাকে, ইনিচিয়েলি বেবিবিলাক মানে খুব বেছি শুৱে ন এইখিনি সময়ত। মোৰ ল'ৰাটো বেছি শুৱা নাছিলে, কিন্তু যিখিনি সময় শুইছিলে মই এটা বস্তু সদায় লক্ষ্য কৰিছিলোঁ, সি এটা ছাইড হৈয়ে শুই আছে নেকি। যদি এটা ছাইড হৈ শুই থাকে এনেকৈ, তেতিয়াহ'লে আপোনালোকে বুট ছাইড কৰি দিব, কাৰণ কিয় এটা ছাইড হৈ শুই থাকিলে এটা ছাইড চেপেটা পৰি যাব পাৰে। গতিকে আপোনালোকে যদি শুই থকা সময়ত বাচ্চাটোক ঘূৰাই থাকে তেতিয়াহ'লে বাচ্চাটোৰ মূৰটো খুব ধুনীয়া গোল হৈ যায়। আৰু কিছুমানে, মই এইটো এপ্লাই কৰা নাছিলোঁ, কিন্তু মই যিহেতু শুনিছোঁ সেই গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। কিছুমানে মানে সৰিয়হৰ গাৰু, কিছুমান নহয় প্ৰায়ভাগ মানুহে সৰিয়হৰ মানে গোটা সৰিয়হ দি পেলাই কটন কাপোৰত দি পেলাই চিলাই পেলাই খুব ধুনীয়াকৈ এটা গাৰু বনাই দিয়ে বেবীৰ কাৰণে। তেনেকৈ শুৱাই ৰাখিলেও বেবীৰ মূৰটো গোল হয় বুলি কয়, কাৰণ কিয় বেবীটো যেতিয়া এনেকৈ শুই দিয়াৰ লগে লগে সৰিয়হখিনি খুব ধুনীয়াকৈ এনেকৈ ৱেভ হৈ পেলাই ইফালে সিফালে ঘূৰি থাকে ন। গতিকে বাচ্চাটো দুখো নাপায়, কোনো ধৰণৰ কষ্ট নহয়, আৰু ৰাউণ্ড শ্বেপ হয় বুলি কয়। কিন্তু মানে মই সেইটো ইউজ কৰা নাছিলোঁ, কাৰণ মোৰ সেইখিনি সময়ত মানে নাপালোঁ, আৰু সৰিয়হৰ পিলুটো নাপালোঁ কাৰণে মই নৰ্মেল বেবী শাকৰ এটা গাৰু কিনিছিলোঁ, সেই গাৰুটোতে তাক খুৱাইছোঁ। আৰু তেনেকৈ সি মানে মই বাকীখিনি এপ্লাই কৰিছিলোঁ, গোটেইখিনি ফ'ল' কৰিছিলোঁ, সেই হিচাপত তাৰ মূৰটো খুব ধুনীয়া গোল হৈ পৰিলে। এইটো হৈছে আপোনালোকে বেবিটোক টাইম দিব। মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁৱে টামি টাইমৰ কথা। গতিকে টামি টাইম দিলে কি হয়, বেবিটো যিহেতু মূৰটো মানে এনেকুৱা অকণমান চিধা হৈ পেটটো পেলাই থাকে ন, গতিকে বেবিটোৱে লাহে লাহে মানে বেক মাচলটো টাইট হ'বলৈ ধৰে, লগতে মানে সি মূৰটো হিলাবলৈ শিকে, আৰু নেকটো ষ্টেবল হয়। তাৰপিছত এনেকৈ যিহেতু সিহঁতে শুই থাকে, টামি টাইম দিয়াৰ লগে লগে সিহঁতে উলটি খাই যোৱাৰ লগে লগে বেবিটো মানে লাহে লাহে এইবিলাক ঘূৰোৱাটো ষ্টাৰ্ট কৰিব পাৰে, আৰু যিহেতু বেক মাচলবিলাক ষ্ট্ৰং হৈ যায়, গতিকে মূৰটো লাহে লাহে মানে যদি কোনোবা ছাইড ফ্লেট হৈ থাকে তেতিয়াহ'লে ৰাউণ্ড হ'বলৈ নিজে মানে চেষ্টা কৰে। গতিকে আপোনালোকে টামি টাইম দিব পাৰে। তাৰ লগতে আপোনালোকে বেবিটোক যদি খুৱাই পেলাই বাৰ্পিং দিবৰ কাৰণে যি পজিশ্যনত লোৱা হয় তেনেকৈয়ে লোৱা যায়, তেতিয়াহ'লে বাৰ্পিঙৰ লগতে আমাৰ যিহেতু গাখীৰ খোৱাৰ পিছত কিছুমানে বমি কৰে, মই সেই ভিডিঅ'টো আপোনালোকক দি থৈ দিছোঁ। গতিকে সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি দিম, প্লিজ আপোনালোকে চেক কৰিব। তেনেকৈ বাৰ্পিং কৰাৰ নিচিনাকৈ তেনেকৈ যদি উল্টা ছাইডকৈ লোৱা হয় তেতিয়াহ'লে বেবিটোৰ মানে ফ্লেট মূৰটো ৰাউণ্ড হ'বলৈ অকণমান সুবিধা পায়, কাৰণ কিয় আমি যদি হাতখনেৰে এনেকৈ ছাপোৰ্ট দিওঁ বেবিটোৰ হেডত, তেতিয়াহ'লে
ৰাউণ্ড হোৱাৰ চেপ মানে বহুতখিনি সুবিধা থাকে কাৰণ কি আমাৰ হাতখনত এনেকৈ বেবীটো লোৱা হয় ন গতিকে খুব বেছি ধুনীয়া এটা চেপ আহি যায় ৰাউণ্ড চেপ গতিকে আপোনালোকে এইটো কৰিব পাৰে ফ্ৰেণ্ডছ গতিকে আপোনালোকে এইখিনি টিপছ ব্যৱহাৰ কৰিবচোন নিশ্চয় আপোনালোকে সুফল পাব কাৰণ কিয় মই আগত কোৱাৰ নিচিনা আকৌ এবাৰ কৈছোঁ মোৰ বেবীটো যিখিনি এইখিনি মানে টিপছ ইউজ কৰি পেলাই মই মোৰ বেবীটোৰ মূৰটো খুব ধুনীয়া ৰাউণ্ড কৰিছোঁ আৰু সঁচাকৈ ৰাউণ্ড চেপটো বৰ ধুনীয়া লাগে গতিকে এনেকুৱা গোল মাথা হ'লে সকলোৰে ভাল লাগে ন তাতে চুলিবোৰ দীঘল দীঘল হৈ থাকিলে খুব ধুনীয়া দেখি গতিকে আপোনালোকে এইখিনি এপ্লাই কৰিব আৰু মোৰ বিশ্বাস আপোনালোকে সঁচাকৈ সুফল পাব আৰু ফ্ৰেণ্ডছ আজি যদি আপোনালোকে মোৰ এই টিপছকেইটা চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো দবাব যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায় চ' আজিলৈ আহিছোঁ নতুন ভিডিঅ'লৈ আকৌ আহিম ধন্যবাদ